যোৱা 18 তাৰিখে বা ল'ৰাটোৰ অন্নপ্ৰসন্ন আমাৰ উগ্ৰতৰা মন্দিৰত হৈ গ'ল দেই। উগ্ৰতৰা মন্দিৰৰ কথা হয়তো জানেই, শক্তিপীঠ হয় বুলি। হাই হেল্ল' এভৰিৱান, ৰাতিপুৱাই গা পা ধুই নগাঁৱৰ পৰা ওলাইছোঁ গুৱাহাটীলৈ, কাৰণ অন্নপ্ৰসন্ন খাবলৈ। ভাইটিও যোৱাকালি আহি পাইছে ৰাতি। তাৰপৰা যোৰাবাটত ব্ৰেকফাষ্টটো কৰি লৈ গ'ল, দেন আহি পালোঁ আৰু এয়া মন্দিৰ ভাগ। মই পিছে প্ৰথমবাৰৰ বাবে আহিছোঁ দেই। অন্নপ্ৰসন্নৰ নিয়ম আৰম্ভ হৈ গ'ল আৰু ইয়াৰে বিক্ৰমাদিত্যৰ অন্নপ্ৰসন্ন। দেউজনে ক'লে যে যি গিফ্ট আনিছে আগতেই পিন্ধাই কৰি দিবলৈ, নহ'লে পিছত কানা কুটাখন কৰে যে। এই চাওকচোন বেচেৰাটো মুখখন, ভাবিছে চবেই চুই কি কৰি আছে মোক। পিছত লং ব্লগটো ৰাধেশ্ৰী ব্লগ ফেচবুক পেজত দিয়া আছে, চাব পাৰে। আৰু এতিয়া খুওৱা নিয়মটো হ'ল সকলোৱে নিজৰ টাৰ্ণ লৈ এবাৰ খুওৱা গ'ল আৰু সি পেইন উঠালে। আৰু তাৰপিছত সি যিখিনি খোৱা নাই মাকে পুখুৰীত পেলাব দিছে। আমাৰ পিছে বেয়া লাগিছিল পুখুৰীত পেলাবলৈ। আৰু এনেকেই ধুনীয়াকৈ তাৰ অন্নপ্ৰসন্নখন হৈ গ'ল দেই। আৰু আমিও খালোঁ মন্দিৰৰ খানা, দেন উভতিলোঁ আকৌ নগাঁৱলৈ। আজিলৈ বাৰু ইমানেই।